নমস্কাৰ বন্ধুসকল, আজি এটি বিশেষ ভিডিঅ'লৈ সকলোৰে ওচৰত উপস্থিত হৈছোঁ। তো ভিডিঅ'টো শেষলৈ চাব, যিহেতু আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু কথা শিকিব পাৰিব আৰু কিছু নলেজ পাব, যিহেতু মোৰ চেনেলত কেৱল নলেজেবল ভিডিঅ'বিলাকহে প্ৰভাইড কৰোঁ আপোনালোকক। আজি ভিডিঅ'টো হৈছে বাকী ভিডিঅ'বিলাকতকৈ আজি ভিডিঅ'টো বেলেগ। তো এইটো যিহেতু আমাৰ স্বাস্থ্যৰ লগতে জড়িত ভিডিঅ'টো, তো আপোনালোকে শেষলৈ চাব। তো আৰু যদি নতুন হয় তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগৰ বন্ধুসকলক এই অৰ্থাৎ জানিবলগীয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তো লাইক কৰি গৈ থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে মোৰ হাতত যিটো বটল দেখিছে, এইটো হৈছে পানীৰ বটল। অৰ্থাৎ মই পানী লৈ আনিছিলোঁ এই বটলটোত, কিন্তু পানীখিনি মই বেলেগ এটা বাচনত থৈ দিছোঁ। তো ভিডিঅ'টো বনাবৰ কাৰণে মই এইটো বটলটো খালী কৰিছোঁ। তো চাওক, আমি যিহেতু ইয়াত পানী খাওঁ, তো এই যিটো বটল আমি পানী খাওঁ, তো এই বটলবিলাক কি হয়, এইটো বটল যদি মই পেলাই দিওঁ, তো পেলাই দিয়াৰ পাছত এইটোতো এনেকৈ থাকিব। মই পেলাই দিলোঁ বা ঢাকনখন নুখাই পেলাই মই পেলাই দিলোঁ। তো পেলাই দিয়াৰ পিছত কি হ'ব, এই বস্তুটো কি কৰিব, কোম্পানী যিবিলাক আমি বেপাৰী কওঁ, লহাটিন বেপাৰী, প্লাষ্টিক বেপাৰী, তো সেইবিলাকে কি কৰে, এই বটলবিলাক লৈ যায়। তো এই বটলবিলাক য'ত বাটে পথে গাঁৱে ৰাস্তা ঘাটে ঘৰ যিবিলাক বাৰীৰ চুকত কিছুমানত পৰি থাকে ন, সেইবিলাক লৈ যায় বেপাৰীবিলাকে। তো সেইবিলাক কি কৰে, সিহঁতে এই বটলটো কোম্পানীত দিয়ে, তো বিনিময়ত তেওঁলোকে কিবা এটা পায়, উপাৰ্জন হয়। তো সেই কোম্পানীবিলাকে কি কৰে, এই বটলবিলাকক আকৌ ৰিচাইকেলিং কৰে, অৰ্থাৎ বটলটোক আকৌ চাফা কৰে। তো চাফা কৰিলে বেক্টেৰিয়াবিলাক মৰি নাযায়। তো এই বস্তুটো কি হয়, অৰ্থাৎ তো কিছুমান টকা উপাৰ্জনৰ কাৰণে কোম্পানীবিলাকে কি কৰে, এই একেটা বটলকে তেওঁলোকে ব্যৱহাৰ কৰি থাকে, যাৰ ফলত আমি কওঁ যে যিটো ছাপ্লাই পানীৰ বটল, তো ছাপ্লাই বটল যিটো পানীটো, সেইটো পানী খালে বেমাৰ হয়। ইয়েছ, ডেফিনেটলি আপোনালোকৰ বেমাৰ হ'ব এইটো কাৰণে, কাৰণ একেটা বটলকে কোম্পানীয়ে ব্যৱহাৰ কৰি থাকে। তো যাতে কোম্পানী এইটো কাম কেতিয়াও কৰিব নোৱাৰে, যাতে তেওঁলোকে নতুনকৈ বটল বনাই পেলাই তেওঁলোকে আপোনালোকে পানীটো ছাপ্লাই কৰে, বটল পানীটো যাতে ছাপ্লাই কৰে, তাৰ বাবে আমি কি কৰিব লাগিব, বটলটোক আমি কি কৰিব লাগিব, ইউজ কৰিব নোৱাৰা কৰি দিব লাগিব। কেনেকৈ কৰিম আমি, সাধাৰণভাৱে আমি বটলটো কি কৰোঁ জানানে, আমি ভাবোঁ যে বটলটো বেয়া হ'ল, পেলাই দিলোঁ, জাষ্ট এনেই গ'ল। তো কি কৰিব, বেপাৰীবিলাকে লৈ গ'ল, কোম্পানীক দি দিব। তো কোম্পানীয়ে আকৌ সেইটোকে পানী ভৰাই পেলাই আপোনালোকে দি দিব, হয়নে? তো সেইকেইটালৈ হ'ল। কিছুমানে কি কৰে, বটলটোক কি কৰিব, বটলটোক এনেকৈ কৰিব, এনেকৈ কৰিলে জানো হ'ব, এনেকৈ কৰিলে ভাবিলে যে বটলটো আমি পেলাই দিম, তো বটলটো বেয়া হৈ গ'ল। আচলতে বটলটো বেয়া নহয়, বটলটো ঠিকেই হৈ আছে। মই এইটো অলপ আগতে মই যিহেতু মই কৰিছিলোঁ বস্তুটো, মই জাষ্ট আপোনালোকক দেখুৱাই দিছোঁ। এই বটলটো কি কৰিব পাৰে, আপোনালোকক মই দেখুৱাই দিছোঁ। এই বটলটো বেয়া হৈ গ'ল বুলি ভাবিছে চাগে আপোনালোকে। বটলটো বেয়া হৈ যোৱা নাই, বটলটো ঠিকে আছে। কোম্পানীয়ে এইটো বটল ইউজ কৰিব পাৰিব। জাষ্ট এটা হাৱা নোহোৱা হৈছে, হাৱাটো ভৰাই দিলে হ'ল, জাষ্ট হৈ গ'ল। তো এই বটলটো ভালকৈ পাৰিব ন, কিন্তু ইয়াত যিখন ঢাকন আছে, তো এই ঢাকনখন যেতিয়ালৈ ভিতৰত থাকিব তেতিয়ালৈ কোম্পানীয়ে কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াক হয়তো কোম্পানীয়ে পেলাই দিব, নহ'লে কিবা বেলেগ কামত ব্যৱহাৰ কৰিব। তো যদি এইটো বস্তুটো ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তেওঁলোকে কাটিব লাগিব। তাৰপিছত কাটিলেতো বটলটো ব্যৱহাৰ কৰিব পৰা নাযায়, সেইটো বেয়া হৈ গ'ল, হয়নে? তো এনেকুৱা কৰিব লাগে। আমি কি কৰিব লাগিব, আমি এই যিখন ঢাকন আছে, তো এই ঢাকনখন আমি কি কৰিব লাগিব, ইয়াত ভৰাই দিব লাগিব। যিহেতু মই ইয়াত ভৰাই দিছিলোঁ, তো এনেকুৱা কৰিলে কি হয়, কোম্পানীয়ে আপোনাৰ বটলটো ব্যৱহাৰ কৰিব নোৱাৰিব, বৰঞ্চ তেওঁলোকে নতুনকৈ আকৌ বটলবিলাক তৈয়াৰ কৰিব লাগিব। তো এনেকুৱা কৰিলে কি হয়, কোম্পানীটো পানী ভৰাই দিব, হয় ঠিকে আছে, কিন্তু বস্তুটো ঢাকনখন এনেকৈ থাকিব, নতুন এখন ঢাকন আনি দিব পাৰিব, ঠিকে আছে, ইয়াত ঠিকে থাকিল, কিন্তু ভিতৰত ঢাকনখন থাকিলে আৰু এনেকৈতো কেতিয়াও বস্তু চেল কৰিব নোৱাৰে। এইটোতো স্বাস্থ্যৰ কাৰণে খুবেই এটা ভয়ানকজনক হ'ব। তো ইয়াততো পানী ভৰাইলে বটল ঢাকনখনটো দেখা পাব। তো কি কৰিব আপোনালোকে, ইয়াত ঢাকনখনটো নাথাকে ন,
তো কোম্পানীয়ে যাতে ব্যৱহাৰ কৰিব নোৱাৰে সেই বস্তুটো, তো তাৰ বাবে আপোনালোকে কি কৰিব, এই যিটো বটলত যিটো ঢাকন দেখিছে, তো এই ঢাকনটো কি কৰিব, ইয়াত এনেকৈ ভৰাই দিব। তো ভৰাই দিয়াৰ পাছত কি কৰিব, বটলটো এনেকুৱা হ'ব। তো বটলটো মই আপোনালোকক প্ৰেক্টিকেল কৰি দেখুওৱা নাই, যিহেতু মই বটলটো কিছু কামৰ বাবে ৰখাই থৈছোঁ। তো কি কৰিব, আপোনালোকে বটলৰ যিখন ঢাকন মই ভৰাই দিলোঁ, তো এনেকৈ ভৰাই পেলাই আপোনালোকে কি কৰিব পাৰে, এইটো পেলনীয়া বস্তুটোতো সেইটোতো বহুত বেয়া কথা, পেলাব নালাগে। চ' ধৰি লওক এটা প্ৰেক্টিকেলৰ কাৰণে মই কৈছোঁ বাৰু, আপোনালোকে ধৰি লওক পেলাই দিলে, তো পেলাই দিয়াৰ পিছত কি কৰিলে, তো এনেকুৱা বটল পেলাই দিলে মানুহজনে লৈ যাব, যিজন মানুহে বুটল, তো এই মানুহজনে লৈ যাব। কিন্তু এই বটলটো দেখা পালে কি কৰিব, তেওঁ লৈ গ'লেও কোম্পানীয়ে এই বস্তুটো একচেপ্ট কেতিয়াও নকৰে, এইটো এনেই পেলাই যাব। তো কোম্পানীয়ে তেতিয়া কি কৰিব, পুনৰ আকৌ নতুনকৈ বস্তুটো বনাবলগীয়া হয়। তো এনেকৈ কৰিলে আমি যিটো বটলৰ যিটো পানী, সেইটো তাৰ পৰা যিটো বেমাৰ সৃষ্টি হয়, তো সেই বেমাৰটো আমি যাতে নহয়, তো তাৰ বাবে আমি এই যিটো পদ্ধতি কৰিলে আমি ইয়াৰ পৰা হাত সাৰিব পাৰিম। তো আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই যিটো পদ্ধতি আপোনালোকে যাতে কৰে। তো আশা ৰাখিলোঁ ভিডিঅ'টো ভাল লাগিলে, সকলোৰ লগত শ্বেয়াৰ কৰিব, যিহেতু নলেজেবল ভিডিঅ' হয়, যিহেতু মোৰ চেনেলত কেৱল নলেজেবল ভিডিঅ' ওপৰতে মই আলোচনা কৰোঁ, ডিছকাছ কৰোঁ, আৰু আপোনালোকে সেইটো চাই, যিসকলে চোৱা নাই ভিডিঅ'টো চাব, যিসকলে চোৱা নাই তেওঁলোকলৈ প্ৰেৰণ কৰিব ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই, পুনৰ লগ পাম আৰু এটা নলেজেবল ভিডিঅ'লৈ। তো আজিলৈ ইমানেই, নমস্কাৰ, জয় অসম।